নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল মৃদুকে টাইমছলৈ। মোৰ নাম আছে মৃদু পৱন শৰ্মা আৰু আপুনি চাই আছে বৰ্তমান মোৰ চেনেল মৃদুকে টাইমছ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। আজি এটা বিষয়টো হৈছে পৰীক্ষা আৰু বৰ্তমান চলি থকা শিক্ষা ব্যৱস্থা। শিক্ষা ব্যৱস্থাৰ কথাটো আপোনালোকে হয়তো বৰ্তমান গমেই পাইছে কেনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থা আমাৰ বৰ্তমান অসমত চলি আছে। কোনোবা দিনা ক'ৰবাত গৰুৱে বৈ গৈছে, কোনোবা দিনা বহি জ্বলি গৈছে বা এনেকুৱা ধৰণৰ নতুন বেমেজালিৰ সৃষ্টি হৈছে, যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলো মনবোৰ ডাউন হৈ গৈছে, যাৰ ফলত তেওঁলোকে ভালকৈ পঢ়িব পৰা নাই বা ভাল ৰিজাল্টৰ ক্ষেত্ৰত অলপ হ'লেও প্ৰভাৱ পৰিছে তেওঁলোকৰ মনত, যিখিনি তেওঁলোকে শিক্ষা ব্যৱস্থাই কাম কৰি আছে বা যাৰ ফলত বিভিন্ন ধৰণৰ শিক্ষাৰ্থীসকলৰ মাজত বৰ্তমান সমস্যাৰ সৃষ্টি হৈছে। আৰু লগতে থাকিব এক্সাম। মোৰ মেইন টপিকে হৈছে এক্সাম। আপোনালোকে থাম্বনেইলত দেখা পাইছে চাগে যে এক্সামৰ বিষয়ে আজি মই ক'ম বা কিয় কাৰণে এক্সামবোৰ পতা হয় আৰু এক্সামখন কিয় জানো গ্ৰহণযোগ্য হয়। আপোনালোকে জানো ভাবে পৰীক্ষা গ্ৰহণযোগ্য হয় বা পৰীক্ষাতে সকলো সমাপ্ত হয়? এজন শিক্ষাৰ্থীৰ জীৱনৰ সকলো পৰীক্ষাই জানো দিব পাৰে? আচলতে সেইখিনি কেতিয়াও সম্ভৱ নহয়। আজি সবিশেষ আপোনালোকৰ মাজত আলোচনা কৰিম মই ইয়াৰ বিষয়ে। শিক্ষা ব্যৱস্থাৰ কথা মই দূৰত ৰাখিছোঁ। শিক্ষা ব্যৱস্থাৰ কথা মই ক'লে বা মই কৈ থাকিলে ইয়াতে সমাপ্ত নহয় বা শিক্ষা ব্যৱস্থা যিখিনি আচলতে এটাই অনুৰোধ জনাওঁ বিষয়ববীয়াসকললৈ, যাতে অতি সোনকালে যিখিনি আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি হৈ আছে সেইখিনি সমস্যা দূৰ কৰিবলৈ চেষ্টা কৰক। শিক্ষাৰ্থীসকলৰ জীৱনৰ মাজত হেতালি নেখেলিব, কাৰণ বহুত কষ্ট কৰি এটা পৰীক্ষাৰ বাবে সাজু হোৱা যায় আৰু সাজু হোৱা সময়খিনি আপোনালোকে হয়তো নিজেও জানে, আপোনালোকে এজন ডাঙৰ বিষয়া যে কিমান কষ্টকৰ হয়। এজন শিক্ষাৰ্থীৰ জীৱনৰ লগত প্ৰথমতে আপোনালোকক কওঁ যে হেতালি কোনোদিন নেখেলিব। আজি মই কওঁ, ঠিক আছে, এইখিনি হৈ গ'ল। আজি কওঁ এক্সাম। কিহৰ কাৰণে এক্সামটো পতা হয়? আপোনালোকে জানেনে আপোনালোকক যে এক্সামটো দিব দিয়া হয় যে ইমান তাৰিখে পৰীক্ষা আছে, সকলো সাজু হৈ আহিবা বা এইখিনি চেপ্টাৰৰ পৰা এইখিনি চেপ্টাৰলৈ তোমালোকৰ আহিব, তোমালোক সাজু হৈ আহিবা। কিহৰ কাৰণে কোৱা হয় বাৰু? তাতে কোনো বিশেষ কাৰণ লুকাই নাথাকে। আচলতে এটাই কাৰণ হ'ল যে যিমানখিনি তেওঁ সময়খিনিৰ ভিতৰত পৰীক্ষাৰ হোৱাৰ সময়খিনি বা পৰীক্ষাৰ আগৰ সময়খিনি তোমালোকক বুজালে বা আপোনালোকক বুজালে, সেইখিনি শিক্ষকসকলে পৰীক্ষা কৰিব বা যিমান তুলনা কৰিব যে ইমানখিনি জ্ঞান এইজন ছাত্ৰই লাভ কৰিব পাৰিছে মই শিকোৱাখিনিৰ পৰা, বা ইমানখিনি জ্ঞান তেওঁলোকে বুজিব পাৰিছে মোৰ কথাখিনিৰ পৰা। সেইখিনি পৰীক্ষা কৰাৰ কাৰণেই তেওঁলোকে পৰীক্ষাটো অনুষ্ঠিত কৰে আৰু অনুষ্ঠিত কৰি আপোনালোকক যিমানখিনি পেপাৰখিনি যিমান থাকে সিমানখিনি পেপাৰখিনি যিমান কুৱেশ্যন থাকে সকলোবোৰ কিতাপৰ মাজৰ পৰাই থাকে আৰু সেইখিনি তেওঁলোকে বুজিছেনে নাই ভালকৈ সেইখিনি পৰীক্ষা কৰাৰ কাৰণেহে তেওঁলোকে এক্সামটো পাতে। এক্সাম পতাৰ এইটোৱে কাৰণ যে যিমানখিনি জ্ঞান আছে সেইখিনি আচলতে বুজাবলৈ তেওঁলোকে ট্ৰাই কৰে বা যিমানখিনি বুজালে সেইখিনি আচলতে তুলনা কৰি চাই সকলোৰে লগত, বা ইজনে কিমান পাৰিছে ইজন কিমান আগবাঢ়িছে বুজিব পাৰিছে নে নাই পৰা, সেইখিনি তুলনা কৰাৰ স্বাৰ্থতে তেওঁলোকে এক্সামটো পাতে। আপোনালোকে গম পালে এক্সামটো কিহৰ কাৰণে পাতে, আৰু বেলেগ থাকিবও পাৰে, কাৰণ মই ইমান ভালকৈ নাজানো। যিমানখিনি মই আপোনালোক জ্ঞাত সেইখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ যে কিহৰ কাৰণে পাতে। আচলতে প্ৰথম কাৰণটো হৈছে যিমানখিনি জ্ঞান আপোনাৰ বছৰটো, মাহটো বা দিনটো, 3 মাহ 4 মাহ যিমানখিনি মাজে আপোনালোক ইউনিট টেষ্ট বা 3 মাহিলী আমাৰ অসমীয়াত 6 মাহিলী 9 মাহিলী যিমানখিনি সময়ৰ ভিতৰত তেওঁলোকে জ্ঞানখিনি দিয়ে, চিলেবাছখিনিৰ ভিতৰত যিমানখিনি থাকে সেইখিনি আপোনালোকক বুজিলে নাই সেইখিনি চাবৰ কাৰণেহে এক্সামটো পতা হয়। এক্সাম পতাটো গ্ৰহণযোগ্য হৈ যায়। পৰীক্ষা পাতিলে কিতাপত থকা জ্ঞানবোৰেই সকলোকে বিলাই দিলে, কিতাপৰ পৰাই সকলোৱে জানিলে, এই কিতাপত থকাখিনিয়ে ৰৈ গ'ল বা ব্ৰেইনত, বাকী আচলতে সেইখিনি নহয়। কিতাপৰখিনিয়ে দিব লাগিব যে পৰীক্ষাত আচলতে বাহ্যিক যিখিনি থাকে বাহিৰাগত সেইখিনি আচলতে এড কৰাটো আচলতে প্ৰয়োজন, আৰু শিক্ষকে সেইখিনি জ্ঞানটো দিয়াটো শিক্ষাৰ্থীসকলক ক্লাছৰুমত শ্ৰেণীকোঠাত সেইখিনি দিয়াটো অতিকৈ প্ৰয়োজন। কাৰণ চাব আপোনালোকে যিমান ডাঙৰ এতিয়া এক্সাম হয়, কিমাননো কিতাপৰ পৰানো কেনেকৈ আহেনো, সকলো বাহিৰাগত, সকলো দেশ বিদেশৰ বিভিন্ন ধৰণৰ ক্ৰীড়া ক্ষেত্ৰতে হওক বা সাধাৰণ জ্ঞান, ক্ৰীড়া ক্ষেত্ৰত বা সাহিত্য ক্ষেত্ৰত নতুন যিমান ধৰণৰ সেনেধৰণৰ কুৱেশ্যনেই ডাঙৰ পেপাৰবোৰ বা ডাঙৰ পৰীক্ষাবোৰত আহে, এণ্ট্ৰেঞ্চবোৰত আহে। কিমান টাকাৰ কি গোষ্ঠী জনগোষ্ঠী এনেধৰণৰ কিছুমান কুৱেশ্যনেই তেওঁলোকে পেপাৰ হিচাপে প্ৰস্তুত কৰে। বাহিৰাগত জ্ঞান দিয়াটো একো বেয়া কথা নহয় যে শিক্ষক ক্লাছৰুমত 15 মিনিট ধৰক 45 মিনিটৰ সময়ত 5 মিনিট এটলিষ্ট আপোনালোকে বাহিৰাগত জ্ঞানটো দিব লাগে। কাৰণ শিক্ষাৰ্থীসকলে তেতিয়াহে গম পাব পাৰে যে এখন কুইজ কম্পিটিশ্যনত গৈ যেতিয়া এজন কুইজ মাষ্টাৰে সোধে যে কুৱেশ্যনটো
কুইজতটো সকলো সাধাৰণ জ্ঞানৰ ক্ষেত্ৰতে থাকে তো নাজানিলে আচলতে দুখ লাগে তো শিক্ষকসকলে আচলতে সেইখিনিও তেওঁলোকৰ সময়খিনিৰ ভিতৰত কম সময় তেওঁলোকে দিয়াটো অতিকে প্ৰয়োজন কাৰণ শিক্ষাৰ্থীসকলক বাহিৰত যিমান পুথিগত বিদ্যাৰ লগত যিমানখিনি তেওঁলোকে পৰিচয় কৰিবলৈ সক্ষম হয় আচলতে সিমানখিনি বাহিৰাগত জ্ঞানৰ লগতো তেওঁলোকে পৰিচয় কৰাটো তেওঁলোকৰ কৰ্তব্য তো কোনো নহয় ক'বলৈ বাদ যিমানখিনি মই নিজে জানো যিমানখিনি নিজে পাইছোঁ তাৰ এক্সপিৰিয়েঞ্চ ফালৰ পৰা আপোনালোকক শ্বেয়াৰ কৰিছোঁ চ' ইয়াতে কোনো ভুল ভাবিব নালাগে যে ই বেছি জানে তো সেনেকুৱা কথা নহয় যিমানখিনি মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা বাহিৰাগত জ্ঞান দিয়াটো অতিকে প্ৰয়োজন হৈ পৰিছে বৰ্তমান আমাৰ তেতিয়াহে এজন শিক্ষাৰ্থী বা যিমানখিনি সামাজিক কিছুমান এই বাহিৰাগত জ্ঞান নোপোৱাৰ পৰাতো বহুত সামাজিক ধৰণৰ কিছুমান মহিলাসকলক সবলীকৰণ এইটো এটা বাহ্যিক জ্ঞান চ' এইটো এটা এনেকুৱা ধৰণৰ কিছুমান জ্ঞান কি কৰিব লাগে মহিলাসকলক সন্মান কৰাৰ ক্ষেত্ৰত বা কেনেকুৱা ধৰণৰ এজন গছ ৰুলে কেনেকুৱা ধৰণৰ তেওঁলোকক পালন কৰি ডাঙৰ দীঘল কৰিব লাগে সেই সকলোবোৰ আচলতে বাহিৰাগত জ্ঞান হিচাপে তেওঁলোকক দিয়াটো অতিকে প্ৰয়োজন হৈ পৰিছে বৰ্তমান চ' এইখিনি আচলতে কৰণীয় মই যিমানখিনি ভাবিছোঁ সিমানখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আকৌ এবাৰ কৈ দিছোঁ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটোৰ নাম হৈছে মৃদুকে টাইম আজিলৈ লৈছোঁ বিদায় ধন্যবাদ জয় আই অসম